गसाइगाव श्रीरामपुराव PDSनि माइरं भर्ती गंनै बोलेर' पिकआप भेन हमदों राइजोफोरा। गसाइगाव महकुमानि सिङाव थानाय श्रीरामपुराव राइजो राजाफोरा PDSनि माइरं भर्ती गंनै बोलेर' पिकआप गारि हमदों। गसाइगाव जेकबपुरनिफ्राय सोनाब बंग रायजो फारसे लांगासिनो थानाय PDS माइरंफोरखौ ओनसोलनि थागिबि रायजो राजाफोरा हमनो हायो। गासैबो माइरंफोरा सोरखारनि माइरं होननानै ओनसोलनि थागिबि रायजो राजाफोरा फोरमायदों। WB69A6266 आरो WB697620 नाम्बारनि गंनै गारिजों बेंगलाव लांगासिनो थानाय समाव रायजो राजाफोरा हमथाना लाखियो। ओनसोलनि थागिबि रायजो राजाफोरा फोरमायनाय बादिब्ला आसामनिफ्राय सोनाब बंग रायजोसिम PDSनि माइरं लांखोमानायाव पुलिस आरो खौरांगिरिफोरा लोब्बा दं होननानै अजद दैखांदों। তাৰমানে আমি আজি এটা খবৰ পাইছিলোঁ মানে যে অবৈধভাৱে মানে চাউল ইয়াৰ পৰা শ্ৰীৰামপুৰ এই ৰোড দি মানে শ্ৰীৰামপুৰ গেট হৈ বেংগলত যায়। তো আমি ড্ৰাইভাৰখনক সুধিছিলোঁ ড্ৰাইভাৰজনক যে মালটো কি মাল আছে। ই কৈছে আটক চাল। ক'ৰ পৰা আহিছে? এটা ড্ৰাইভাৰ কৈছিল যে ফাইলাডি আৰু এটা ড্ৰাইভাৰ কৈছিল কুমাৰগঞ্জ। মালিকজনৰ নাম কি? মালিকজনৰ নাম কি ফিকলু সাহা বুলি কৈছে। পিছত মই মালিকজনক ফোন লগাইছোঁ যে আপুনি কিয় এনেকুৱা আটক চাউলবিলাক গৰীব দুখীয়া মানুহ চাউলবিলাক আপুনি অবৈধভাৱে বেংগলত পাচাৰ কৰি আছে। সি কৈছে আমাৰ সব লিংক কৰা আছে। কোন লিংক আছে কৈছে? সি কৈছে যে আৰক্ষী লিংক আছে, ৰিপৰ্টাৰ বুলি লিংক আছে। মোৰ তাতে ৰেকৰ্ডিং আছে। মই মালিকৰ লগত যে কথা পাতিছোঁ, আমি তাক সুধিছোঁ যে আপুনি গৰীব দুখীয়া মানুহৰ চাউলখিনি কিয় অবৈধভাৱে বেংগলত পাচাৰ কৰি আছে। সি কৈছে নহয় আমি এইটো বিজনেছ কৰোঁ। মানুহজন এইটো ফাইলেদি বুলি কৈছে। কি নাম? ফিকলু সাহা বুলি কৈছে। তো আমি এতিয়া এটাই দাবী কৰিছোঁ, আমাৰ শ্ৰীৰামপুৰ ৰাইজে যিমান দল সংগঠন আছে আমি এটা মানে ডিমাণ্ড কৰিছোঁ মুখ্যমন্ত্ৰী তাতে আপুনি যেনেকৈ বান সাহায্য দি আছে আৰু এইফালে দালাল চক্ৰ যেনেকৈ মানে এই আমাৰ গৰীব দুখীয়া মানুহ যেনেকৈ চাউল সিহঁতে আত্মসাৎ কৰি আছে বেংগললৈ পাচাৰ কৰি আছে এইবিলাক সোনকালে বন্ধ কৰিব লাগে। আৰু আমাৰ যে BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ ইয়াত 3 নম্বৰ সমষ্টিৰ সজল কুমাৰ সিংহ ডাঙৰীয়াক আমি দৃঢ়ভাৱে অনুৰোধ কৰিছোঁ যাতে দুৰ্নীতি বন্ধ হ'ব লাগে। নহ'লে কিন্তু আমি আমাৰ শ্ৰীৰামপুৰৰ যিমান দল সংগঠন আছে যিমান ৰাইজে আছোঁ ইয়াৰ পৰিস্থিতি আমি কিন্তু মানে ৰাজপথলৈ খাৰা হ'ম। আমি যিটো আজি শুনিবলৈ পাইছোঁ যে বহুত ইয়াত মানে ছেটিঙৰ আধাৰত শ গাড়ী দিনে দিনে ইয়াৰ পৰা গৈ আছে। সেইকাৰণে আমি দৃঢ়ভাৱে অনুৰোধ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাতে এইখিনি বন্ধ হ'ব লাগে আৰু যোনে দোষী কৰেক্ট কৰিব লাগে। আমি আৰক্ষী প্ৰধানকো আমি মানে বিশেষভাৱে অনুৰোধ কৰিছোঁ। নাই ড্ৰাইভাৰ দুজন পলালে। আমি ৰাইজে ধৰিছোঁ। এতিয়া আৰক্ষী আহিছে। আৰক্ষী অহাৰ পিছত এতিয়া গাড়ীটো মানে লৈ যাব থানালৈ। চাউলৰ বস্তাখিনি চেঞ্জ কৰা হয় নেকি? চাউলৰ বস্তাখিনি পুৰাভাৱে চেঞ্জ কৰা হয় যাতে গম নাপায় পাব্লিকে যাতে গম নাপায় কিবা কোনো মানুহ যাতে গম নাপায়। চাউলৰ বস্তাটো চেঞ্জ কৰি কিমান দিনৰ পৰা চলি আছে? এইটো আমি শুনা মতে বহুত দিনৰ পৰা কাৰবাৰ চলি আছে। সেইকাৰণে আমি ৰাইজে আজি ইয়াত গোট খাই কিনে আমি গাড়ী দুটা ধৰিছোঁ। এনেকুৱা খবৰ আহিছে যে আকৌ গাড়ী আহিছে। আৰু ক'ত চলে বুলি আপোনালোকে মানে অনুমান কৰে? আমি যিটো জানো কোকৰাঝাৰ পৰা যিটো অবৈধভাৱে চাউল গৈ আছে বহুত গৈ আছে। ভাওৰাগুৰিৰো আছে। মহকুমা বিভিন্ন ঠাইৰ পৰা এনেকুৱা আটক চাউল बिथांमोनहा NBNN नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।